So hey guys, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। তো আজি বহুত দিনৰ মূৰত ব্লগ এটা আনিছোঁ গাইজ। তো ভিডিঅ'টো দাইহঁতৰ ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। খানা আইছা, এই যে আমাৰ আইছা বহি আছে আৰু এইপিনে ৰুটি মাৰি আছোঁ গাইজ। আজি কাৰ বাৰ্থডে আছে? কালি পেহী। তো গাইজ দাইহঁতৰ ভাগৰ ছোৱালীজনীৰ বাৰ্থডে আছে। তো সেইকাৰণে এইপিনে ৰুটি মাৰি আছোঁ আমি আইছাই মই। তো চাই থাকিব গাইজ ভিডিঅ'টো। এইপিনে আমাৰ আইছা ৰখি আছে আৰু বাবু ভিনিয়ে ৰুটি মাৰি আছে ধুনীয়াকৈ। আৰু এইপিনে এইটো কুকুৰা গাইজ খানা খাবলৈ কাৰণে কুকুৰা এটা আনিছে ৰুটি খানা। আৰু এইপিনে আমাৰ জেঠাই কুকুৰাটো পুৰি আছে ধুনীয়াকৈ। গেছত পুৰিলে বেছি ভাল হয় গাইজ। আৰু মায়ে মই দুইজনীয়ে ৰুটি বেলাত লাগি গৈছোঁ। আন্ধা হৈ গ'লগৈ গাইজ, ৰুটি বেলি হোৱাই নাই এতিয়ালৈকে, দেখিছে নহয়। আৰু বেলিব আছেই। আৰু ৰুটিটো এটা গোল গোল হৈছেনে নাই ক'বচোন গাইজ কমেণ্ট কৰি। আৰু এইপিনে আমাৰ জেঠাই ৰুটি পুৰি আছে ৰিফাইন তেলত। আৰু পুৰিবলৈ আছেই বহুত গাইজ। আৰু এইপিনে শাক সিজাবলৈ কাৰণে আলু কাটি থৈ দিছে। আৰু এইপিনে পিঁয়াজ আৰু জেঠাই তাৰপিছত মাংস কটাত লাগি গৈছে একদম। মাংস কাটিবলৈ বোলে মানুহ নাই, সেইকাৰণে জেঠাই কাটি দিলে। আৰু এইপিনে মাংসটো দেখিছেনে গাইজ, কুকুৰাজনী কণী ওলালে। আৰু আমাৰ আইছা ধুনীয়াকৈ বহি আছে আইতাকেইটাৰ লগত। আৰু এইপিনে আমাৰ বৰমা বহি আছে আৰু আইতা বহি আছে। আৰু দাইহঁতৰ ঘৰত মেকুৰীটো দেখিছেনে কেনেকৈ ঘূৰি ফুৰিছে ধুনীয়াকৈ দমাই দমাই পিনে। আৰু এইপিনে আমাৰ ভণ্টিজনী আজি বাৰ্থডে আছে তাই গাইজ। আৰু এইপিনে শুকান ৰুটি পুৰি আছে বাবুহঁতি, মই অকণমান সহায় কৰি দিছোঁ গাইজ। আৰু সেইপিনে আমাৰ ভিনি। আৰু এইপিনে গাইজ খৰিকাত দিয়া মাংস কোনে কোনে খাই ভাল পায় ক'বচোন গাইজ, মোৰ কিন্তু বহুত ভাল লাগে বেছি। আৰু এইপিনে মাংসৰ বিটাই দিলে আৰু খাবলৈ কাৰণে হৈ গ'ল। চবে বহি লৈছে গাইজ ধুনীয়াকৈ। আমাৰ ভিডিঅ'বোৰ চাই ভাল পালে প্লিজ গাইজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব।